নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ শুভ দিন। আমাৰ মায়ে পিঠা বনাবলৈ ৰেডি কৰিছে। চাওকচোন কিহৰনো পিঠা বনাব। এইফালে কেৰাহী এখন পাতি থৈছে, এইফালে মায়ে পিঠা মঠি আছে। চাওকচোন, এইটো যিহেতু ভাদ মাহৰ 4 আগষ্টত মোৰ জন্মদিন আছিল। কামৰ মাজতে দিনবোৰ পাৰ হৈ গ'ল। মায়ে ভাবিলে শেহতীয়াকৈ হ'লেও পিঠাকেইটা বনাই খুৱাম। চাওকচোন, এয়া মায়ে পিঠা বনাই আছে, ভাত পিঠা ইমান ধুনীয়াকৈ। পানীখিনি আগতে গৰম কৰি থৈছিলে আৰু এতিয়া পিঠাবোৰ চালনীৰে চালি দি আছে। বৰ ধুনীয়াকৈ ভাত পিঠা উঠাইছে। আগৰ দিনৰ আইতাসকলে কৈছিলে বোলে ভাদ মাহত যিসকল ল'ৰা ছোৱালী জন্ম হয় সেইসকল ল'ৰা ছোৱালীক বোলে ভাত পিঠা বনাই খুৱাব লাগে। সেয়ে আমাৰ মায়ে পৰম্পৰা ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে আজি ভাত পিঠা বনাবলৈ সকলোবোৰ ৰেডি কৰি থৈছে। চাওকচোন, এয়া মায়ে ভাত পিঠা বনাই আছে। ভাত পিঠাবোৰ কাঢ়ি কাঢ়ি মায়ে কলপাত এখনতে ধুনীয়াকৈ বহলাই থৈ গৈছে। পিঠাবোৰ চাওকচোন, ধৰিবই নোৱাৰে ভাত নে পিঠা। বৰ ধুনীয়া লাগিছে। চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে, দেখিছেনে? আপোনালোকৰ বাৰীত কোনোবা যদি ভাদ মাহত ভদীয়া পিঠা দিবলৈ আছে, এনেকৈ ভাত পিঠা বনাই খুৱাব পাৰে। চাওকচোন, পিঠা অলপ আছিলে, মই ভাবিলোঁ তৰাপাত কাটি তৰাপাততে তৰা পিঠা বনাওঁ। সকলোৱে তৰা পিঠা খাই ভাল পায় নহয় জানো? দুয়োজনে একেলগে বহি তৰাপাতকেইটাতে পিঠাকেইটা খেৰেৰে বান্ধি সজাই থৈ গৈছোঁ। এফালে আকৌ মায়ে কেৰাহী এখনতে পানী অলপ গৰম কৰি তাতে অলপমান সিজাই আছে। আধা ঘণ্টাৰ পিছতে সকলোবোৰ পিঠা ৰেডি হৈ যাব। চাওকচোন, দুয়োজনে একেলগে বহি ধুনীয়াকৈ পিঠাবোৰ সজাই আছোঁ। এয়া দেখিছেনে? তৰা পিঠা খাই সকলোৱে ভাল পায় নহয় জানো? আমিও ভাল পাওঁ। দেখিছেনে, ইমান ধুনীয়া লাগিছে পিঠাকেইটা দেখি। এইফালে মায়ে কেৰাহী এখনতে পিঠাখিনি দি সিজাই আছে। আধা ঘণ্টাৰ পিছতে সকলোবোৰ পিঠা হৈ যাব। পিঠাখিনি হ'লে পিঠা এখন খুলি মই দেখাম, চাবচোন, দেখিলেই খাওঁ খাওঁ লাগিব। পিঠাখিনি হোৱাৰ পিছত মায়ে খোৱা বোৱা কৰিবলৈ ৰেডি কৰিলে। দেখিছেনে, লগত আছে গাখীৰ, চেনি, অকণমান ঘি দি দিছে, লগতে এটা তৰা পিঠা। আমাৰ ঘৰত আকৌ কঁঠাল এটাও আছিলে, কঁঠালটো ভাঙি লগতে লৈ ল'লোঁ। সকলোকে অকণমান খাবলৈ দিলে। চবেই খোৱা বোৱা দেখিছেনে, খোৱা বোৱা কৰি আছে। চবেই খোৱা বোৱা হোৱাৰ পিছত খাই বৈ উঠিলোঁ। বৰ ধুনীয়া লাগিলে। এয়া দেখিছেনে, সকলোৱে আমি একেলগে বহি খাই বহুত ভাল পাওঁ। যিকোনো বস্তু এটা খালে আমি গোটেইকেইটা ওচৰতে একেলগে বহিয়ে খাওঁ। দেখিছেনে, পৰিয়ালটো একেলগে খালে বহুত ভাল লাগে। ভিডিঅ'টো বাৰু কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কোনোবা যদি ভাদ মাহত জন্ম হোৱা ভদীয়া ল'ৰা ছোৱালী আছে, সিহঁতক সকলো মাক বাপেকে ভদীয়া পিঠা খুৱাব পাৰে। আজিকালি আকৌ পিঠাগুড়ি নিদিয়ে, বাৰ্থডে নামত কেক কাটি হেপী বাৰ্থডে বুলি কয়। কিন্তু আমাৰ মায়ে সেয়া নকৰে। আমাৰ মায়ে পৰম্পৰা ধৰ্মটো ৰক্ষা কৰিয়েই পিঠাগুড়ি দিয়ে। ধন্যবাদ।